কুকুৰে গছৰ মূৰা, লাইটৰ খুঁটা, জোপোহা গছ আদিত ঠেং দাঙি প্ৰস্ৰাৱ কৰাৰ দৃশ্য আপোনাৰ নিশ্চয় পৰিচিত। কিন্তু কুকুৰে যে গাড়ীৰ চকাটো প্ৰায় প্ৰস্ৰাৱ কৰে, সেইটো কেতিয়াবা মন কৰিছেনে? কিয় বাৰু কুকুৰে অন্য জন্তুবোৰৰ দৰে যিকোনো ঠাইত প্ৰস্ৰাৱ নকৰে? এই কথাটোকে আজিৰ এই ভিডিঅ'টোত ক'বলৈ ওলাইছোঁ। গতিকে জানোচোন আহক কুকুৰৰ এই আচৰিত অভ্যাসটোৰ বিষয়ে। পশু পক্ষীৰ বিষয়ে দিহা পৰামৰ্শ, প্ৰশিক্ষণ, বিভিন্ন অধ্যয়ন ভিত্তিক তথ্য আদি প্ৰকাশ কৰা কাটনেছ নামৰ অনলাইন আলোচনীখনে ইয়াৰ কিছুমান আশ্চৰ্যকৰ দিশৰ কথা উল্লেখ কৰিছে। আলোচনীখনৰ মতে প্ৰাপ্তবয়স্ক মতা কুকুৰে এইদৰে ঠেং দাঙি প্ৰস্ৰাৱ কৰি কেইবাটাও উদ্দেশ্য সাধন কৰে। কুকুৰ হৈছে প্ৰচুৰ ঘ্ৰাণ শক্তি থকা জন্তু আৰু এই গোন্ধৰ পৰা বহু তথ্য আহৰণ কৰে। প্ৰাপ্তবয়স্ক মতা কুকুৰে সাধাৰণতে নতুন ঠাইত ঘন ঘনকৈ ঠাই সলাই সলাই প্ৰস্ৰাৱ কৰে। ইয়াৰ জৰিয়তে সিহঁতে নিজৰ অস্তিত্ব আৰু কৰ্তৃত্বাধীন এলেকাৰ পৰিসীমা ঘোষণা কৰে। এটা কুকুৰে তাৰ মুতৰ গোন্ধৰ পৰা আন এটা কুকুৰে তাৰ এলেকা আৰু কৰ্তৃত্বৰ বিষয়ে গম পোৱাটো বিচাৰে। আলোচনীখনৰ মতে কুকুৰৰ মুতত বাৰ্তা যোগাযোগ সম্ভৱ কৰি তোলা এবিধ হৰমন থাকে। প্ৰায়ে থিয় বস্তুত যেনে লাইটৰ পোষ্ট, বেৰ, গছৰ মূৰা আদিত প্ৰস্ৰাৱ কৰাৰ কাৰণ হ'ল মাটিতকৈ এইবোৰত প্ৰস্ৰাৱৰ গোন্ধ অধিক সময় ধৰি স্থায়ী হৈ থাকে, যাতে অন্য কুকুৰে আহি সেই গোন্ধ পাব পাৰে। সেয়ে অধিক সময়লৈকে গোন্ধ ৰাখিবলৈয়ে কুকুৰে তেনেবোৰ ঠাইত প্ৰস্ৰাৱ কৰে। আনহাতে গাড়ীৰ চকাত প্ৰস্ৰাৱ কৰাৰ কাৰণটো তাতোকৈ আমোদজনক। গাড়ীৰ চকাত সাধাৰণতে বিভিন্ন ঠাইৰ মাটি, মল বা অন্য লেতেৰা বস্তু লাগি থাকে, যিবোৰত কুকুৰে তাৰ ঘৰুৱা পৰিৱেশত পোৱা গোন্ধবোৰতকৈ এক অচিনাকি গোন্ধ পায়, আৰু তেতিয়াই সেই নতুন ঠাইতো তাৰ অস্তিত্ব ঘোষণা কৰা উচিত বুলি ভাবি গাড়ীৰ চকাত মূত্ৰ বিসৰ্জন কৰে। কুকুৰে গাড়ীৰ চকাত প্ৰস্ৰাৱ কৰাৰ আৰু কিবা কাৰণ আপুনিও বাৰু জানে নেকি? যদি জানে কমেণ্ট বক্সত গৈ কমেণ্ট কৰি ক'বচোন। গতিকে আজিৰ ভিডিঅ'টোত ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰি দিব। আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।